এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আজি হৈছে দেৱালী 4 তাৰিখ। সকলোকে দেৱালীৰ শুভেচ্ছা জনালোঁ। টিকু ক হেপী দেৱালী। আজি দেৱালী উপলক্ষে আমি বাৰাংহাটীৰ কালী মন্দিৰত আহিছোঁ। সেয়েহে মন্দিৰটো আপোনালোককো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেপী দেৱালী। দে কওক। এইখন বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয়। ইয়াৰ কাষতে কালী মন্দিৰটো। এইকেইটা আমাৰ বৰমাইহঁত। এতিয়া মাহঁতে নৈবদ্য সজাই আছে। এয়া এতিয়া আমি গোটেইকেইটা চাকি ধূপ জ্বলাবলৈ আহিছোঁ। এয়া ইয়াতে চাকি ধূপ জ্বলাই ল'লোঁ। এতিয়া শিৱ মন্দিৰলৈ যাম চাকি ধূপ জ্বলাবলৈ। কাষতে এইটো শিৱ মন্দিৰ। ইয়াতে বহুত ডাঙৰ কালী পূজা হয় প্ৰত্যেক দেৱালীতে। আজিও হ'ব, গধূলিলৈকে নাম আছে। আমি দিনতে আহিলোঁ। এতিয়া চাকি ধূপ গোটেইকেইটা জ্বলাই আছোঁ। এয়া এতিয়া মই আপোনালোকক মন্দিৰটোৰ গোটেই পৰিৱেশটো দেখুৱাই দিম। এয়া বহুত ভাল লাগে মন্দিৰটোত আহি। বাৰাংহাটীৰ মেইন ৰাস্তাটোৰ কাষতে এই মন্দিৰটো হয়, কালী মন্দিৰ। এয়া মই মন্দিৰটোৰ গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। এই মন্দিৰটোত ৰাতিলৈকে বহুত ডাঙৰ কালী পূজা হ'ব। সেয়ে ইয়াতে পেণ্ডেল দিছে। দিনত মানুহ বেছি হোৱা নাই, ৰাতি মানুহ বহুত হয়। ৰাতি নামো আছে সেইকাৰণে। চাকি ধূপ জ্বলোৱা হ'ল, সেৱা কৰিলোঁ। এতিয়া আমি চাহ খাই আছোঁ। এয়া মন্দিৰত চাহ দিছে আজি। চাহ খাই আছোঁ গোটেইকেইটাই। ইয়াতে ৰাতিৰ পূজাৰ কাৰণে বুট ভিজাই থৈছে। কাষতে এয়া কল, আপেল গোটেইবোৰ থৈ দিছে। ৰাতি পূজা হ'ব। এইটো মন্দিৰ গোটেইটো দেখুৱাইছোঁ মন্দিৰটো আপোনালোকক। এয়া ৰাতিৰ কাৰণে। এয়া কণী ৰাতি পূজাত লাগিব সেইকাৰণে থৈ দিছে। এইটো মন্দিৰৰ ভিতৰত ৰাতি পূজা হ'ব। এয়া কলপুলি পুতি থৈছে ধুনীয়াকৈ। এইটো মন্দিৰত হ'ব পূজা। মন্দিৰৰ সকলো কাম হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এয়া তেনেহ'লে ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।